নমস্কাৰ বন্ধুসকল, জে.বি. চুপাৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ছাগলী উৎপাদন কৰোঁতে কিছুমান সৰু সুৰা বেমাৰ দেখা যায়। ছালৰ কিছুমান বেমাৰ, যদি আপোনাৰ ছাগলীবিলাক খুৰাৰ প্ৰব্লেম বা খুৰাত ধৰণৰ ঘাঁহ লাগিছে, যোনটো ভৰি নখত, সেইবিলাক কেনেকৈ ধৰণে কি দৰৱ সহজতে কৰিব পাৰিব তাৰ বিষয়ে জনাম। ছাগলী ফাৰ্ম কৰোঁতে আপোনালোকে বহুতো সমস্যাৰ সমাধান হ'বলগীয়া হয়। সেয়েহে ফাৰ্মখন আৰম্ভ কৰোঁতে কিছুমান কথা জানিব লাগিব, আৰু কেনেধৰণে কি দৰৱ কিমান সময়ত কেনেকৈ ব্যৱহাৰ কৰিব সেইবিলাক কথা আপোনালোকে ভালকৈ বুজি ল'ব লাগিব। আৰু খুৰা বেমাৰ আচলতে বেমাৰটো হয় আপোনাৰ ধৰক বেছি পানী দেখি থকা অঞ্চলত ছাগলীবিলাক থাকিলে, মানে ধৰক পানী অহা যোৱা কৰা জেগাত সিহঁতৰ প্ৰস্ৰাৱ কৰা জেগাত হেৰি বেছিকৈ অহা যোৱা গছকি থাকে। তেনে অৱস্থাত খোৱাত পানী জমা লাগি কিনি তাত লেতেৰা হৈ যায়, আৰু তাৰপিছত সিহঁতক সেইবিলাক লাহে লাহে সিহঁতক বালি চাহি বুলি এই বীজাণু থাকে, সেইবিলাক সিহঁতক খাই দিয়ে। তাৰ ফলত সিহঁতৰ ভৰি ঘাঁ লাগি যায় আৰু ছালটো ফাটি যায়। ফলত লাহে লাহে তেজ ওলোৱাৰ সময়ত ধৰক সিহঁতক এতিয়া মুকলি ঠাইত বান্ধি ৰাখিব, ঘৰৰ বা ফাৰ্মৰ বাহিৰত নিব, তেতিয়া সিহঁতক ভৰিত জোক বা চিকৰা খাই সেই বেছি ঘাঁ কৰি দিয়ে, আৰু থকাৰ ফলত বেছি ডাঙৰ হৈ যায়। তাৰ এটা সহজ পদ্ধতি আছে, কম খৰচতে আপুনি সেইবিলাক ট্ৰিটমেণ্ট কৰিব পাৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ, ব'লক তেনেহ'লে কেনেকৈ ট্ৰিটমেণ্ট কৰোঁ তাৰ বিষয়ে আপোনালোকক জনাই দিছোঁ। পানী খাইছিলে বেয়া কি খাইছিলে খাই দিছে। মই এইখিনি ট্ৰিটমেণ্ট কৰি আছোঁ ডেইলি, আৰু কালি ওলাই যোৱাৰ পিছত এনেকৈ খাই দিছে। দৌৰ আপুনি দেখাই দিয়া, এনেকৈ খাই দিছে। ইয়াত এতিয়া আপোনালোকে কাপোৰখনে এনেকৈ চাফা কৰি ল'ব। সঁচাতে আৰু দিন ছাগলী মোৰ হেৰি হৈছিলে, এনেকৈ খুৰা বেমাৰ লাগিছিলে, এইবিলাক দেখিছে আপোনাৰ এনে খাই দিয়ে কিনাবিলাক। এইটো হ'লে মানে সিহঁতক খোজ কঢ়াতে অসুবিধা হয়, আৰু ইয়াত জোকে যদি খাই দিয়ে আৰু বেছি ডাঙৰকৈ পিছত প্ৰব্লেম হ'ব, বা ছাগলীটো ভিতৰলৈকে এফেক্ট কৰিলে ছাগলীও মৰি যাব পাৰে। এতিয়া এনেকৈ এইখিনি মই ভালকৈ চাফা কৰি ল'লোঁ। আপোনালোকে ভালকৈ চাফা কৰি ল'ব। চাফা কৰি কিনি এতিয়া প্ৰথমতে বেছি সামান্য খৰচ নহয়, এটা বিটেক্স ল'ব। আৰু নেক্সট এটা আপুনি মলম নেক্সট টাইমত লগাব, সেইটো টাইম আপোনাৰ গধূলি সময়ত লগাব লাগিব। প্ৰথমতে আপুনি দিনৰ অৱস্থাত এইটো বিটেক্সটো অলপ ইয়াত এনেকৈ, কাৰণ পানীটো লাগি থকাৰ কাৰণে সিহঁতে বেছি খায়তো, সেইকাৰণে প্ৰথমতে আপুনি ৰাতিপুৱা সময়ত বিটেক্স লগাই থৈ দিব। বিটেক্সটো আপুনি লাহেকৈ সম্পূৰ্ণকৈ ধুনীয়াকৈ এনেকৈ লগাই কিনি য'ত আপুনি খাইছে মাটিয়ে ঘৰটো ফাটি গৈছে, সেই অংশত ভালকৈ লগাই দিব এনেকৈ বিটেক্সটো। তাৰপিছত এখন কপা লৈ কিনি ইয়াত ধুনীয়াকৈ দিব। কপাখন দি কিনি বাহিৰৰ পানীটো আহিব নাই, তাৰপিছত এটা পলিথিন ল'ব, কাৰণ পানীত অহা যোৱা কৰিলে ধৰক বোকা পানী গছকিলে আকৌ এফেক্ট বেছি হ'ব। সেইকাৰণে পলিথিন লৈ কিনি ধুনীয়াকৈ বান্ধি দিব এনেকৈ। বান্ধি থৈ দিব। এনেকৈ বান্ধি ৰাখিৰ পিছত আপুনি পিছ টাইমত আকৌ এটা মলম ব্যৱহাৰ কৰিব লাগিব, হিমেক্স বুলি কয়। সেইটো আপুনি খোৱাৰ সময়ত ছাগলী যেতিয়া গঁৰালত ভৰাব বা ফাৰ্মৰ ভিতৰত ৰাখিব, তেতিয়া সেইটো বান্ধিব লাগিব। এনেকৈ বান্ধি আপোনাৰ প্ৰথম থ'ব। নেক্সট টাইমত আপোনালোকে বাকী এইটো দৰৱ